সিস্টেমটো আপোনাৰ পানীখিনি যেটো ওলাব নোৱাৰে নোলোৱাৰ কাৰণে কি হয় ডাইৰেক্ট আপোনাৰ পানীখিনি ইয়াতে জমা হৈ যায় ওচৰতে ওখ হৈ গ'ল গোটেই জেগাবিলাক এতিয়া এই আপোনাৰ আমাৰ এৰিয়াটো যিটো আছে কেম্পাছটো এই দ হৈ আছে গতিকে এইখিনি যদি ফিল আপ কৰা নহয় তেতিয়াহ'লে কিন্তু পানী জমা হৈ থাকিব প্ৰত্যেক বছৰে লাহে লাহে দেখিছে গোটেই বাহিৰত গোটেই ঘাঁহবিলাক গেলি গৈছে আপোনাৰ এটা পৰিৱেশটো বেলেগ হৈছে লগতে আমাৰ গুদামবিলাকৰ অৱস্থা একেবাৰে শোচনীয় মানে গুদামবিলাকত আপোনাৰ ফ্ল'ৰখন ডেমেজ হৈ গ'ল নিগনি আপোনাৰ গোটেইখিনি নষ্ট কৰিছে আৰু যিখিনি বীজ আহে আপোনাৰ যিহেতু বীজখিনি আমাৰ ইম্পৰ্টেণ্ট বস্তু বীজখিনি যদি ভাল নাথাকে তেতিয়াহ'লে খেতি বাতিৰ ক্ষেত্ৰতো গোটেইখিনি অসুবিধা হয় গতিকে এই বীজখিনি ৰক্ষা কৰিবলৈ গুদামকেইটা অলপ আমাৰ যদি ভাল নকৰে কোল্ড ষ্ট'ৰেজ নালাগে আমাৰ নৰ্মেল গুদাম হ'লে হ'ল কিন্তু সেই ক্ষেত্ৰত আপোনাৰ ওখ অলপ কৰি ভালকৈ এটা যদি বনাই দিয়ে ইনফ্ৰাষ্ট্ৰাকচাৰ এটা আন্তঃগাঁথনি যদি ভাল হয় তেতিয়া ভাল হ'ব বাকী আমাৰ বিল্ডিং অফিচৰ বিল্ডিংটোতো পানী হেৰি কৰে আপোনাৰ লিক কৰে ওপৰৰ পৰা সেইটোতো সমস্যা আছে কিন্তু আমাৰ বিশেষকৈ গুদামটোহে বেছি দৰকাৰ অফিচটো যেনেকৈ হ'লেও চলি যাব কিন্তু গুদাম যদি নহয় তেতিয়াহ'লে আপোনাৰ বীজৰ সংৰক্ষণ সাৰ সংৰক্ষণ এইবিলাক আপোনাৰ একো ষ্ট'ৰ কৰি থ'ব নোৱাৰিব আৰু গতিকে আশা ৰাখিছোঁ এইখিনি আমাৰ কৰ্তৃপক্ষই বা ঊৰ্ধ্বতন কৰ্তৃপক্ষই ভাল কিবা আঁচনি লয় বা আমাৰ এইখিনি কামত সহায় কৰে আপোনালোকে ঊৰ্ধ্বতন কৰ্তৃপক্ষক এই বিষয়ে অৱগত কৰিছিলে নাই আমাৰ কৰা হৈছে আমাৰ পঠোৱা হৈছে লেটাৰো পঠোৱা হৈছে আমাৰ এষ্টিমেটো কৰি দিয়া আছে কিন্তু এতিয়ালৈকে কামবিলাক আগবঢ়া নাই যিহেতু মই এবছৰৰ পৰা আছোঁ ইয়াত এবছৰৰ পৰা দেখিছোঁ যে এনেকৈ অৱস্থাতে আছে পাৰিলে বেছি বেয়া হৈ গৈ আছে মানে গতিকে এইখিনি কেতিয়ালৈ হয় যাতে আমাৰো যিখিনি বস্তু আহে দিবলগীয়া ইনপুটবিলাক এগ্ৰিকালচাৰ ইনপুটবিলাক সেইখিনি ভালদৰে থাকিব পাৰে যাতে ৰাইজৰো সুবিধা হয় আমাৰো সুবিধা হয় চবলৈ সেইটোৱে আশা ৰাখিছোঁ আৰু আমাৰ যিটো অফিচ কম্পাউণ্ড আছে যেনিবা এই বাৰিষা টাইমটোত মানে আমাৰ অফিচ অহা যোৱা কৰা বা আমাৰ অফিচ বিল্ডিংবিলাক এই গোটেইবিলাক তাৰমানে বাৰিষা টাইমত অলপ অসুবিধা এটা আহেগৈ আৰু বিশেষকৈ আমাৰ অফিচটো পানী পৰে আৰু আমাৰ যিমানকেইটা গুদাম আছে এই গুদামবিলাকতো চব মানে ফ্ল'ৰবিলাক মানে নিগনিয়ে মাটি তুলি মেলি পেলাই হেৰি কৰি পেলাই মানে একদম গোটেই অৱস্থা নাইকিয়া কৰি দিছে আৰু এইকাৰণে এই গোটেইখিনিৰ মানে অলপ মানে ভাল হেৰি এটা হওক বুলি আমি আৰু আশা এটা কৰিছোঁ আৰু নহয় জানো হৈ যাব ন বহু বছৰ ধৰি গোটেই বানপানীত মানে বানপানীতে পানীতে সাঁতুৰি আছোঁ বুলিয়ে ধৰি ল'ব আৰু এইটো যিটো অফিচ আমি এতিয়া বনাই আছে এইটো ট্ৰেইনিং হ'ল আগৰ আমাৰ পুৰণা অফিচটো এই কাষতে আছে তাততো থাকিব নোৱাৰে আৰু গোটেই সকলো নিগনিয়ে গুদাম ঘৰৰ পৰা আদি কৰি গোটেইখিনি শেষ আৰু কোৱাৰ্টাৰবোৰো ভাল নহয় মানুহ থাকিব পৰা হোৱাই নাই নিজে নিজে অলপ অলপ ৰিপেয়াৰ কৰি আছে আৰু এইখিনিতো আমি গভৰ্ণমেণ্টলৈ লিখিছোঁ যদিও কোনো আমি সঁহাৰি পোৱা নাই কেইবছৰৰ পৰা এনেকুৱা পৰিস্থিতি আজি হৈছে 8-9 বছৰমান হৈছে मोनसे गोजोनथाव खौरां गोजोननि नोगोर क'क्राझाराव थानाय बाजार इन्डिया आरो एमआरएम हस्पिटाल साखाथियाव बड'लेण्ड थेरापिस्ट सेन्टाराव थुब्ला ब्रह्मआ गुबुन गुबुन रोखोमनि सानाय सुनाय गोनां सुबुंफोरनि थाखाय फाहामथाय होनाय जायो जेरै जान्जि सानाय हान्थु सानाय गोदोना सानाय आदै सानाय आफादावदै सानाय जानजि जरा सानाय खर' सानाय सिनस्रि जरा सानाय बैफोरबायदि सुबुंफोरनि सानायफोरखौ फाहामथाय होबोगासिनो दं सोरबाफोर बे बेरामाव गोग्लैनाय सुबुंफोरा बे खाबुखौ लानो हागोन गोबां मिन्थिनो थाखाय नैबे जानबुं नङाव फन खालाम 9974030738